প্ৰাপ্তিৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিবলৈ লৈছোঁ মাছ দিয়া কচুৰ জালুকীয়া। প্ৰথমে মই কচুখিনি দীঘল দীঘলকৈ কুকাৰত দি 2টা হুইচেল মাৰি এনেকৈ ঘাটনি মাৰি লৈছোঁ। আৰু এয়া মই আনফালে মাছ ভাজি লৈছোঁ। আৰু এয়া মাছ ভজা তেলতে তেজপাত, পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু হালধি নিমখ দি ভালকৈ ভাজি লওঁ। এয়া মোৰ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া এয়া ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ঘাটনি মাৰি থোৱা কচুখিনি দি দিছোঁ। কচুখিনিত এয়া উতল আহিছে আৰু এই উতল আহোঁতে মই ভজা মাছখিনি দি দিছোঁ। আৰু এতিয়া পানীটো অলপমান শুকাবলৈ ঢাকন দি ৰাখি দিম। মই কচুখিনি বেছি জোল নকৰোঁ, থুপথুপীয়া কৰি ৰাখিম। আপোনালোকে জোলটো নিজৰ জোখমতে ৰাখিব। মই ইয়াত পানীখিনি শুকাই যোৱাত মই এতিয়া মাছৰ মাথাখিনি অকণমান ভাঙি দিছোঁ। ভাঙি কিনে এতিয়া ঘৰতে এয়া ভাজি গুড়ি কৰি থোৱা জালুকৰ গুড়ি দি দিছোঁ। আৰু এতিয়া মান ধনিয়া অকণমান দি পিনে আৰু 2-3 মিনিটমান উতলিবলৈ দি পেলাই নমাই থ'ম। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ মাছ দিয়া কচুৰ জালুকীয়া। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।